নমস্কাৰ। প্ৰতিভা মহানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক স্বামী বিবেকানন্দৰ অমৃত বাণী প্ৰচাৰ কৰিবলৈ সংগ্ৰহ কৰি আনিছোঁ। আমি সামান্য কামকো ঘৃণা কৰা উচিত নহয়। যি মানুহে অতি সৰু কাম কৰে, তেওঁ ডাঙৰ কাম কৰাজনতকৈ অলপো সৰু নহয়। কৰ্তব্যৰ ধৰণ দেখি নহয়, কৰ্তব্য সাধনৰ ধৰণ দেখিহে মানুহক বিচাৰ কৰিব লাগে। পাপ পুণ্য একো নাই, আছে মাথো অজ্ঞতা। কামত ধৰি আমি যেতিয়া নিজকে পাহৰি যাওঁ, তেতিয়াই সৎ কাম কৰিবলৈ সমৰ্থ হওঁ আৰু আমাৰ পূৰ্ণ শক্তি প্ৰয়োগ কৰিব পাৰোঁ। অসৎ কল্পনা অসৎ কৰ্মৰ দৰে বেয়া, অৰ্থাৎ অসৎ চিন্তাই পাপ। সংযত বাসনাই আমাক উচ্চ স্তৰলৈ নিয়ে। কোনো মানুহ বা কোনো জাতিয়ে আনক ঘৃণা কৰি বৰ্তি থাকিব নোৱাৰে। সুৰাপানে মানুহক বিবেকহীন কৰে আৰু আনি দিয়ে এক পশুত্ব। এই পশুত্বৰ কবলৰ পৰা ৰক্ষা কৰি নাৰীসকলক ৰক্ষণাবেক্ষণ দিবলৈ সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ মানুহক আগবাঢ়ি অহাটো গান্ধীজীয়ে বাঞ্ছা কৰিছিল। আত্মনিন্দা কৰিব জানিলে পৰনিন্দাৰ পাকত নপৰে। মই আদৰ্শৰ অনুকৰণ কৰিবলৈ ব্যস্ত হৈ পৰিম। যিসকলে আন্ধাৰস্বৰূপ নিজৰ আত্মাক ভাল পোৱা, তেওঁলোকৰ ভাল পোৱাই হ'ল স্বাৰ্থপৰতা। যিসকলে আত্মাক জানি বুজি ভাল পায়, তেওঁলোকৰ ভাল পোৱাৰ কোনো বন্ধন নাই, তেওঁলোক পৰম জ্ঞানী। খং নকৰিবা, নিজৰে সৰ্বনাশ। অহিংসা নকৰিবা, পতন হ'ব। কাকো ঘৃণা নকৰিবা, নিজে ঘৃণিত হ'বা। অতীতলৈ উভতি চোৱাৰ প্ৰয়োজন নাই, আগবাঢ়া, আগফালে চোৱা। আমাক লাগে অসীম শক্তি, অদম্য উৎসাহ, দুৰ্জয় সাহস, অসীম ধৈৰ্য। তেতিয়াহে আমি মহৎ কাৰ্য সাধন কৰিব পাৰিম। অদৃষ্টক দুৱাই দিয়ে মূৰ্খ আৰু কাপুৰুষে। দীক্ষা হৈছে প্ৰত্যক্ষভাৱে আধ্যাত্মিক জীৱনত প্ৰৱেশ। আমাক সেই শিক্ষা লাগে, যাৰ দ্বাৰা চৰিত্ৰ গঠন হয়, মানসিক শক্তি বাঢ়ে, মেধা শক্তি বৃদ্ধি পায় আৰু মানুহে নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰে। যেতিয়াই আমি কৰ্মৰ সৈতে নিজকে অভিন্ন কৰি তুলিছোঁ, তেতিয়াই আমি দুখ অনুভৱ কৰোঁ। কিন্তু কৰ্মৰ সৈতে সেই ধৰণে একান্ত নহ'লে সেই দুখ অনুভৱ কৰা নাযায়। যি ব্যক্তিয়ে নিজকে ঘীন কৰিবলৈ আৰম্ভ কৰিছে, তেওঁৰ অৱনতিৰ দুৱাৰো লাহে লাহে খোল খাইছে। ব্যক্তি সম্বন্ধে এই কথা যেনেকৈ সত্য, জাতি সম্বন্ধেও একেই। বন্ধুসকল, আজিৰ ভিডিঅ'টো কেনে লাগিল জনাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেলটো বজাই ৰাখিব। অহা সপ্তাহত একেই অৰ্থপূৰ্ণ বাণীবোৰ প্ৰচাৰ কৰিম। ধন্যবাদ।